নাগৰিক এজন ভোটাৰ গৈবাৰী সমষ্টিত কেনেধৰণৰ উন্নয়ন হৈছে ইতিমধ্যে বিৰোধী আলোচনা কৰিছে গৈবাৰীত কোনো ধৰণৰ উন্নয়ন হোৱা নাই সঁচাকৈ উন্নয়ন হোৱা নাই নেকি পোনপ্ৰথমে নমস্কাৰ দেই আচলতে আপুনি উন্নয়ন হোৱা নাই বুলি ক'ত দেখা পালে আৰু কোনে ক'লে আপোনাক বিৰোধীয়ে তেখেতসকলে যোৱা 17টা বছৰে শাসনত থাকি একো কৰিব নোৱাৰিলে তেওঁলোকে আচলতে হতাশাত ভুগিছে মই তেখেতসকলক পৰামৰ্শ দিব বিচাৰোঁ তেখেতসকলে হতাশাত নুভুগি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত UPPL দলত যোগদান কৰি আমাৰ দলৰ নীতি আদৰ্শ গ্ৰহণ কৰক আৰু তেতিয়া উন্নয়নবিলাক তেখেতসকলে দেখিব নাই বিৰোধী হৈ থাকিলেতো বকি থাকিব তেখেতসকলে বিৰোধীৰ কামেই এইবিলাক কেনেকৈ আমাক বোকা ছটিয়াই কৰিব পাৰি তেখেতসকলে শাসনত অহাৰ স্বাৰ্থত মানুহক তাৰমানে কি একেবাৰে মানে ভুল নীতি মানে আমি গাঁৱলীয়া ভাষাত ক'লে যে নজনা অজলা মানুহখিনি যদি গাঁৱৰ ভোটাৰ ৰাইজ সেইখিনিক তাৰমানে অজলা সজাই আকৌ গাদীত আহিব বিচাৰিছে কিন্তু ৰাইজে এইবাৰ একেবাৰে পোখাই উলিয়াই একেবাৰে উঘাৰি পেলাব সপোন উন্নয়ন হোৱা নাই উন্নয়ন আপুনি ক'ত দেখা পায় উন্নয়ন হোৱা নাই কি উন্নয়ন হোৱা নাই কোনটো চাইডত সমতল কৰিব লগা হৈছে অশান্তি ক'ত দেখা পালে আপুনি সাংবাদিক আপুনি বিভিন্ন ঠাই ঘূৰি ফুৰে এতিয়া মোৰ মুখেৰে ক'লে হ'বগে তেওঁলোকে ৰাইজে কোৱা নাই ৰাইজে ক'ব নোৱাৰে ৰাইজে বৰঞ্চ আগতে আমি সন্ধিয়া 6টা বাজিলে ঘৰ সোমাব লাগে আই পিতাই কি কৰে অ' বোপা ক'ত আছা সোনকালে ঘৰত আহ পৰিস্থিতি বেয়া কিন্তু আজিৰ তাৰিখত ৰাতি 2টা নাই 3টা নাই বা গোটেই ৰাতি কিবা কাৰণত আপুনি যদি গৈ আছে ৰাস্তাৰে গৈ থাকিব পাৰে সেইটো পৰিৱেশ প্ৰমোদ বড়ো ডাঙৰীয়া আন্দোলন কৰি শান্তি চুক্তি কৰি সেই সময়ত গণ্ডগোল কৰিছিল প্ৰমোদ বড়ো ডাঙৰীয়াহে কোনে কৰিছে BPFৰ এইবিলাক কাম আছিলে লাভিকুল ইছলাম হত্যাকাণ্ড কোনে কৰিছিলে BPFৰ দিনত হৈছিলে প্ৰমোদ বড়ো ডাঙৰীয়াই কথা দি প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই বুলি মিছা কথা প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজক কথা দিছিলে মই শাসনত আহিলে আমাৰ BTRত শান্তি হ'ব আৰু সেই শান্তি 100% বিৰাজমান হৈছে আমাৰ মাজত যিটো ভাতৃত্বৰ একতা ৰছীডাল আমাৰ ছিগি আছিল ভাগ হৈ আছিল আমি একতাত আহিলোঁ আজিৰ তাৰিখত জাতিলৈ বড়ো অবড়ো ভাষা বড়ো এইবিলাক ছিষ্টেম নোহোৱা হ'ল মাজতে হীৰাখৰণীয়া আহি সোমাইছিলে বড়ো অবড়ো তেখেতেও 10 বছৰ MP হৈ থাকিলে কি কৰিলে আমাক দুভাগ কৰি ৰাখিছিলে শুনক আপুনি যদি এখন ফুলনি বাগিচা পাতে ইয়াত এবিধ বা দুবিধ ফুল থাকিলে নহ'ব বিভিন্ন ৰঙৰ বিভিন্ন প্ৰজাতিৰ ফুল লাগিব তেতিয়াহে বাগিচাখন শুৱনি হয় আৰু আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ তাৰিখত সেইটোৱে কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা আমি ছ'চিয়েল মিডিয়াত আছামিজ কমিউনিটিৰ মানুহখিনি ডিপ্ৰাইভ হৈ আছে নহয় তেনেস্থলত আপুনি কিবা বুজাব পৰা কথাবিলাক কৈ আছে নেকি মিছা কথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে ভাল পাইছে উন্নয়ন হৈছে মানুহক উন্নয়ন লাগে আপোনাক ব্যক্তিগতভাৱে কোনেও একো দিব নোৱাৰে কিন্তু আপুনি এটা পথ লাগে যে পথ আমাক কোনে দিব সুন্দৰ পথ এটা আমাৰ চৰকাৰৰ মুৰব্বীজনে এতিয়া আমাৰ কাউন্সিলৰ মুৰব্বীজন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে সকলোৰ বাবে সমান দলিচা পাৰি থৈ দিছে কাৰো বাবে বেলেগ দলিচা নহয় আপোনালোকে আগুৱাই যাওক মই আপোনালোকক চাই আছোঁ কেতিয়াবা ছ'চিয়েল মিডিয়াত ওলাই যে অসমীয়া মানুহখিনি ডিপ্ৰাইভ হৈ থকা বুলি কৈছে এইবিলাক মিছা কথা এইবিলাক বিৰোধীৰ ষড়যন্ত্ৰ অহা নিৰ্বাচন আপোনালোকে চৰকাৰ গঠন কৰিব পাৰিব 100% ৰাইজে আপোনালোকক কিয় ভোট দিব আমাৰ উন্নয়ন আমাৰ শান্তি এইবিলাক এইটো মই কেতিয়াবা ৰাইজৰ মাজত বহি সাধাৰণ ৰাইজৰ লগত বহি আলোচনা কৰোঁ বোলে দাদা খুৰা কি চিন্তা চৰ্চা কৰে বাপ্পা ঐ মোৰ এৰিয়াটো কিন্তু অলপ বেংগলী প্ৰধান এৰিয়া আমি আগতে খুব ভয়কৈ চলি আছিলোঁ এই প্ৰমোদ বড়ো বুলি কোৱা মানুহজন ভাল নিউজত শুনি থাকোঁ চাই থাকোঁ দেখা পাওঁ যে তেখেত চৰকাৰত অহাৰ পিছত আমাৰ তাতে ধন দাবী নাই কিডনেপ নাই অত্যাচাৰ নাই লুণ্ঠন নাই আগতে বহুত আছিল এইবিলাক গতিকে আমি এতিয়া বাঙালী মানুহখিনিয়ে আমি বা বাঙালী বুলি যিটো বেংগলী সম্প্ৰদায়ৰ লগত মই কথা পাতিছিলোঁ গতিকে সকলো সম্প্ৰদায়ে এতিয়া শান্তিত চলিব পাৰিছে এইবিলাক অপহৰণ নাই ধন দাবী নাই কিবা নাই একোৱেই নাই বিৰোধীয়ে এতিয়াও কৈ আছে বেলেগ নকওঁ মই এটাই প্ৰশ্ন আপোনাক প্ৰশ্ন এটা কৰোঁ সমগ্ৰ BTRত আজি 5 বছৰ সম্পূৰ্ণ খবৰ হ'লে এটা গুলি ফুটা কিবা আপোনালোকৰ ৰেকৰ্ড আছে নেকি পাইছে নেকি ক'ৰবাত বোলে গুলি ফুটিছে এনেকুৱা আতংক হৈছে আগৰ কাৰ্যকালত আগৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাৰ্যকালত কিন্তু সপ্তাহে গুলি ফুটি আছিল বোমা ফুটি আছিল উন্নয়ন হোৱা নাই বুলি কৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁলোকে কৰা উন্নয়নকে তেওঁলোকে বনোৱা ৰাস্তা দি আপোনালোকে আশা কৰি আছে হৰি ভগৱান আপোনাক মই কি বুলি বুজাম এতিয়া চাওক
মেডিকেল কলেজ এখন এই শান্তি চুক্তিৰ কাৰণে আমি পালোঁ। সমগ্ৰ তামোলপুৰ জিলাই পাবলৈ সক্ষম হ'লোঁ আমি। এইটো শান্তি চুক্তিৰ ফলত পাইছোঁতো। মটঙা নদী, বাল্টি নদী, যিটো আমাৰ কুমৰীকটা হয়, কাউলি সোমাব পাৰি, মটঙা নদী। সেইফালে আপোনাৰ গোৱাবাৰী ওলাব পাৰি, বগৰীসুটি ওলাব পাৰি, মটঙা বাল্টি নদী। এইটো 2খন ব্ৰিজ সম্পূৰ্ণ মানুহ অহা যোৱা কৰি আছে। পাগলাদিয়াৰ ওপৰত 5খন ব্ৰিজ হ'ল, মানুহ অহা যোৱা কৰি আছে। নলেজ চেণ্টাৰ হ'ল, VCDC চেয়াৰমেনৰ অফিচ হ'ল প্ৰতিটো VCDC পৰ্যায়ত। কি লাগে সুবিধা আৰু আজিলৈ কোনো ধৰণৰ চাকৰিয়াল মকৰিয়াল দিব পৰা নাই। কিয়? তেখেতৰ এটাই কথা আছিল, ইলেকশ্যন সময়তো ইছ্যু আছিল মেৰিট বেচিছ। মোৰ দিনত দুৰ্নীতিভাৱে চাকৰি কোনেও নাপায়। আপুনি চাওক 99 যিটো আমি 99 চাকৰি বুলি কওঁ, যোৱা 17টা বছৰে চাকৰি খেদালে 99ৰ, দিব নোৱাৰিলে। কিন্তু আমাৰ 4 বছৰ অতিক্ৰম কৰিলোঁ আমি। কিন্তু 4 বছৰ আমি প্ৰায় 1.5টা বছৰ আমি যিটো বিশ্ব মহামাৰী ৰূপ লৈছিল কৰোণাৰ কাৰণে আমি 1.5টা বছৰ আমি কাম কৰিব পৰা নাই। এই 4টা বছৰ 1.5টা বছৰ বাদ দিলে কিমান 2.5 বছৰত আমি কাম কৰি চৰকাৰত বহি আমি 99ৰ চাকৰি নিয়মীয়া কৰি দিলোঁ। আপোনাৰ অন্তৰাত্মাই কয় প্ৰমোদ বড়োই দ্বিতীয়বাৰৰ কাৰণে চিফ হ'ব বুলি। দ্বিতীয়বাৰ নহয়, যেতিয়ালৈকে এই ধৰণৰ কাৰ্যকাল চলি থাকিব, আমাৰ ৰাইজৰ লগত সহায় সহযোগিতা লৈ, আমাৰ বৰ্তমান চৰকাৰখনে এনেকুৱাকৈ চলি আছে, ৰাইজৰ সহায় সহযোগ লৈ, ৰাইজৰ পৰামৰ্শ লৈ এইমতে থাকিলে আমি এতিয়াতো আপোনালোকে নিজাববীয়াকৈ চৰকাৰ গঠন কৰি উমোলা চৰকাৰ এখন আছে, কোন মুহূৰ্তত ভাঙি যায়? নহয়, কিয় উমোলা? সহযোগী দল তেখেতসকল আমাৰ। আমি ৰাজনৈতিক দল হিচাপে আমি বেলেগ বেলেগ, কিন্তু চৰকাৰখনৰ স্বাৰ্থত আমাৰ সম্পূৰ্ণ বুজাবুজি আছে। গতিকে ওলোমা চৰকাৰ বুলি আমি নাভাবোঁ।